নমস্কাৰ আৰু সকলোকে পুনৰবাৰ মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি বেছি পাতনি নেমেলো, সকলোৱে গমেই পায় আজি সৰস্বতী পূজা আৰু বতৰৰ কথা সকলোৱে গম পায়। এবাৰ সৰস্বতী পূজাৰ বতৰ একদমে বেয়া আছিল যোৱাকালিলৈকে, কিন্তু আজি ৰাতিপুৱাৰ পৰা ভাগ্যক্ৰমে বৰষুণ দিয়া নাই আৰু দিনটো যাতে নিদিয়ে তাকে আশা কৰিছো। আৰু এতিয়া মই সৰস্বতী পূজাৰ বাবে সাজু হ'বলৈ গৈ থাকোঁতে কাজল লগাই থাকোঁতে আচলতে মনত পৰিল কি ব্লগ এটাকে ষ্টাৰ্ট কৰিব পাৰোঁ, অকণমান পূজা দেখুৱাব পাৰোঁ, সেইকাৰণে আৰম্ভ কৰি দিলোঁ। আমাৰ ফ্লেটতে পূজা হয়, এতিয়া প্ৰথমতে তাতেই যাম আৰু যদি বতৰ ভাল কৰে হয়তো ওলাই যাবও পাৰোঁ, গতিকে চাই লওঁ। আৰু এতিয়া মই পিছফালে দেখি হয়তো গমেই পাইছে গোটেই কাপোৰ হৈ আছে, কোনযোৰ পিন্ধিম একো ডিচাইড কৰিব পৰা নাই। বৰ বেছি ৰংচঙীয়া পিন্ধিবলৈ মন নাই, সেইকাৰণে চিম্পলেই কিবা এটা পিন্ধিম। আৰু এতিয়া মই ৰেডি হওঁগৈ, তাৰপাছত মই বাকী দেখুৱাই আছোঁ। আৰু এইখিনি সময়ত আপোনালোকক দেখুৱাইছোঁ মই যোৱাকালি আমাৰ ফ্লেটৰ তলত মূৰ্তিৰ সন্মুখত বনোৱা আলপনাটো। আৰু মোৰ লগত যোৱাকালি মোক সহায় কৰি দিছিলে আমাৰ ফ্লেটৰে এঞ্জেলে, আৰু তাই আৰু মই কি বনালোঁ আপোনালোকে চাওকচোন। এয়া আমি আমাৰ আলপনা সাজু কৰি উলিয়ালোঁ। ফ্লেটৰ মেকুৰী এজনী আছে, তাৰ অকণমান বেয়া কৰি দিলে, একো নহয় বাৰু। আৰু মই ডিচাইড কৰিলোঁ এইযোৰকে পিন্ধোঁ বুলি, চিম্পল হয় গতিকে এইযোৰেই পিন্ধোঁ। আৰু তলত অলৰেডি পূজা আৰম্ভ হৈ গৈছে, সেইকাৰণে দেৰি নকৰোঁ, গতিকে জল্দি পিন্ধি লওঁ। আৰু এয়া মই ৰেডি হৈ গ'লোঁ, একদম চিম্পলকৈ ওলাইছোঁ। মেকআপ মই কৰিব ভালকৈ নাজানো, সেইকাৰণে বিশেষ একো কৰা নাই। এতিয়া তললৈ যাম, গতিকে মোৰ লগত আমাৰ ঘৰৰ পূজালৈ আপোনালোকো বলক। এয়া আমাৰ ফ্লেটৰ তলত সৰস্বতী দেৱীৰ প্ৰতিমা, পূজা আৰম্ভ হৈছে, দেও আহিছে, অলপ দেৰিয়ে হ'ল দেউৰ আহিবলৈ। ओम ईशान्ये नमः, ओम दिग्भ्यो नमः, ओम अष्टवसुभ्यो नमः, ओम सर्वऋषिभ्यो नमः, ओम सर्वसागरेभ्यो नमः। আৰু এয়া প্ৰসাদ আৰু খিচিৰি। এইবাৰ খিচিৰিটো ফ্লেটৰ তলত বনোৱা হোৱা নাই, ইস্কন মন্দিৰৰ পৰা বনাই অনা হৈছে। আৰু এয়া সৰস্বতী পূজাৰ প্ৰিয় খিচিৰি খাবলৈ ল'লোঁ। আৰু এয়া আমাৰ ফ্লেটৰ ফেমিলি, সকলোবোৰ নাই বাৰু ইয়াত। আৰু এইবাৰ দেখুৱাইছোঁ মই আজি পিন্ধা কাপোৰ সাজ, মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। অলপমান ওচৰতে থকা গণেশ মন্দিৰলৈ গৈছিলোঁ, গতিকে তাতে কেইখনমান ফটো উঠিলোঁ, সেয়াকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এয়া সৰস্বতী পূজাৰ ব্লগৰ সামৰণি মাৰিবলৈ এনেকুৱাকৈ বহি ল'বলগীয়া হৈছে, ইমান বেছি ঠাণ্ডা পৰিছে। টুপি পিন্ধিছোঁ, এয়া ব্লেংকেট আছে, ইমান ঠাণ্ডা পৰিছে।
মই 3টামান বজাত খিচিৰি খাই এবাৰ ওলাই গ'লোঁ ভাবিছিলোঁ কি ঘৰৰ পূজাখনটো হৈয়ে গ'ল গতিকে এতিয়া অকণমান বাহিৰৰ পৰিৱেশটো চাই আহোঁ ক'ত কেনেকৈ মানুহ ওলাইছে দিনত যিহেতু বৰষুণ নাছিলে তেতিয়া যে বৰষুণ আহিব ভবা নাই কিন্তু 3:30মান বজাত জিজাক হিল বৰষুণ আহিল গুৱাহাটীত বাপৰে ভাবিব নোৱাৰি তেনেকুৱা হিল বৰষুণ আগতে কেতিয়াও দেখা নাছিলোঁ তাৰ পিছত আৰু কেনেকৈ মানে নিজক ক'ত লুকাও এনেকুৱা অৱস্থা হৈ গ'ল মই ভাগ্য ভাল বাৰু ভিজিবলগীয়া নহ'ল এখন ৰেষ্টুৰেণ্ট পাইছিলোঁ গৈ গতিকে তাতে কিছু সময় এনেই বহিলোঁ বৰষুণেই চোৱা যেন হ'ল কিন্তু সেইখিনি সময়ত ওলাই আহি মানে ভিডিঅ' কৰাৰো সাধ্য নাই আৰু ইমান ভয় লাগিছে তেনেকুৱা এজাক বৰষুণ হঠাতে আহি গৈছে তাৰ পাছত ভিডিঅ' কৰা নহ'ল আৰু কিবাকৈ আহি যেনি তেনি ঘৰ ল'লোহি গতিকে এনেকৈ এইবাৰৰ পূজাৰ সামৰণি মাৰিলোঁ যি নহওক দিনৰ সময়খিনি ভালে গ'ল আৰু পিছৰ ফালে বাৰু বৰষুণ জাকত মানুহে অকমান কষ্ট পালে কিন্তু উপায় নাই আৰু সেইখিনি আজি হজিয়ে দিনটোত নাহিল গতিকে এনেকৈ শেষ কৰিছোঁ আজিৰ ভিডিঅ'টো যদি ভাল পালে তেন্তে নিশ্চয়কৈ লাইক আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে পোন প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আকৌ এটি নতুন ভিডিঅ'ৰে সোনকালে লগ পাম বাই টেক কেয়াৰ